UPPL দলটো শক্তিশালী কৰাৰ লগতে UPPL মডেল অফ ডেভেলপমেণ্ট এণ্ড UPPL মডেল অফ পিচ আজি মানাস চেৰপাং সমষ্টিত আমাৰ বৃহৎ এটা যোগদান কাৰ্যসূচী আৰু আমাৰ দলৰ এটা সভা আয়োজন কৰা হৈছে আৰু সভাত আহি দেখিছোঁ যে বহুত পুৰুষ আৰু মহিলা বিভিন্ন জাতি জনগোষ্ঠীৰ সিনিয়ৰ আৰু জ্যেষ্ঠ লোকসকলে আহি আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু মানাস চেৰপাং সমষ্টি আগৰ পৰাই আমাৰ ভাল আছিলে কিন্তু ইমান বৃহৎ এটা সংখ্যক আজি আমাৰ যিসকল সিনিয়ৰ লোক আহি দলত যোগদান কৰাত আমাৰ দল অধিক শক্তিশালী হৈ আহিছে আৰু বিটিআৰৰ যিটো নেক্সট ইলেকশ্যন হ'ব ইয়াত আজিৰ যদি স্থিতিটো চাবলৈ যায় 40টা সমষ্টিৰ ভিতৰত বহুখিনি সমাজ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ জিলাৰ নেতৃবৃন্দ আমাৰ ব্লকত কাম কৰি থকা আমাৰ সকলো নেতৃবৃন্দৰ লগতে আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আমাৰ 8টা চেল আছে প্ৰত্যেকটো চেলত কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আজি UPPL দলটো শক্তিশালী কৰাৰ লগতে UPPL মডেল অফ ডেভেলপমেণ্ট এণ্ড UPPL মডেল অফ পিচ এইটো আগত লৈ যাবৰ কাৰণে উঠি পৰি একদম শক্তিশালীৰে কাম কৰিছে আৰু এনেকুৱা যদি সকলো কাম কৰিব পাৰে সঁচাকৈ বিটিআৰ অঞ্চলৰ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ কৰিব পৰা যাব এইটো মোৰ বিশ্বাস আছে কোনে কৈছে তেখেতেতো ক'ব পাৰে কাৰণ তেখেতে BTCত নাথাকে ইফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে দুৰ্গাদাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে আৰু নেক্সট আৰু বিধায়ক নিজিতে তেখেতে গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী আশা আকাংক্ষাৰ লগত তেখেতৰ 1%ও জড়িত নাই আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে আপোনালোকে কওক আপোনালোকে ক'লে মানিম মই যে ইয়াত যে UPPLৰ মানুহ নাই UPPL দুৰ্বল হৈছে আপোনালোকেও 24 ঘণ্টা BTCত আছে গতিকে UPPLৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব যদি আপোনালোকে ক'লে মানিম দুৰ্গাদাস ক'লে ক'লেতো মানিব নোৱাৰিব বিজেপি আগ্ৰাসনৰ কাৰণে বিজেপি আগ্ৰাসন বুলি মই নকওঁ মানুহবিলাকে বহুত ভাল শব্দ ব্যৱহাৰ কৰে ৰাজনীতি কৰাটো আগ্ৰাসন নহয় বিজেপি ৰাষ্ট্ৰীয় দল হয় ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব যেনেকৈ কংগ্ৰেছো কৰিব পাৰে এটা ৰাষ্ট্ৰীয় দল হয় গতিকে আমি আৰু আঞ্চলিক দল হয় আমি BTC অঞ্চলত কৰি আছোঁ আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে কিবাবিলাক মেলিব লাগিব সময়ে ক'ব এইবিলাক গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক যিটো সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব কিন্তু মানে গম পোৱা গৈছে যোৱাকালি মানে আপোনাৰ লগত আগ্ৰামা মহিলাৰ বৈঠক এটা হৈছিল মানে কথাটো কিমান মইতো কালি আছোঁ বাক্সা তামোলপুৰত কালি তামোলপুৰত বাথৌ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে তাত মই আছোঁ আৰু গধূলিকে মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ 4-5টামান টিম আছিলে যোগদান কাৰ্যসূচী আছিলে সেইটো কৰিছোঁ তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ আগ্ৰামা মহিলাৰীয়ে সবচেয়ে কনফিউজ মানুহ ই এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকৈ চিন্তা কৰে তাক যিখিনি বিনিময়ত তেখেতক পাৱাৰ লাগে আৰু টকা লাগে টকা আৰু পাৱাৰৰ বাহিৰে আগ্ৰামা মহিলাৰ দ্বাৰা একো বুজি নাপায় আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে য'ত টকা নাই এই কামটো সি নকৰে য'ত পাৱাৰ নাই সেই কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত আগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই
চাওক মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967 PTC জন্ম পোৱাৰ পৰা চায় সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল বহুত পাৰ্টি মৰি গ'ল গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে আপোনালোকে কালি কৰি দিব পাৰে জাৰ্ণালিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে সেইটোও পাৰ্টি হৈ যাব পাৰে গতিকে পাৰ্টি খোলাৰ চবৰে অধিকাৰ আছে মই শুভেচ্ছা জনাইছোঁ খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনৰ শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে চবেই বিচাৰে